ইয়াতে এটা আমি কি কৰিম সলভ দ্য প্ৰব্লেমছ দি আছে হা তোমালোকক মই কি কৈছিলোঁ যে এইখিনি হ'ল প্ৰাইম নাম্বাৰ এইখিনি কি নাম্বাৰ বুলি ক'লোঁ প্ৰাইম নাম্বাৰ 3 7 11 13 17 19 23 29 31 37 এইবিলাক হৈছে কি প্ৰাইম নাম্বাৰ তো এই প্ৰাইম নাম্বাৰবিলাক আমি চিনাকি হোৱাৰ পাছত এতিয়া চোৱা এইটো হৈছে তোমাৰ এইটো এটা তোমাৰ কি দি আছে এটা ফ্ৰেকশ্যন দি আছে ঠিক আছে এটা 1/2 দি আছে 1/2 2/3 3/7 দি আছে 4/6 2/8 দি আছে এনেকুৱা ফ্ৰেকশ্যনবিলাক যেতিয়া কৰিবলৈ যাবা তেতিয়া যেতিয়া প্লাছ বা মাইনাছ কৰিব যোৱা এড কৰা বা তুমি ইনটু কৰিলে কথাটো বেলেগ হ'ব প্লাছ বা মাইনাছ কৰা তেতিয়া একেটাই হয় সেম হয় ইয়াত কমন যদি লোৱাৰ নাম্বাৰকেইটা যদি সেম থাকে লোৱাৰ নাম্বাৰকেইটা ঠিক আছে নে তেতিয়া তুমি কি কৰিব লাগিব কমন ল'ব লাগিব যদি তোমাৰ n ইয়াতে মাল্টিপ্লাই তিনটা লিখিছোঁ তিনটা 1 2 3 কি কৰিব লাগিব যদি লোৱাৰ নাম্বাৰকেইটা সেম থাকে তেতিয়া কি ল'ব লাগিব যিকোনো এটা কমন ল'ব লাগিব যদি তোমাৰ এই লোৱাৰ নাম্বাৰকেইটা যদি প্ৰাইম নাম্বাৰ থাকে ঠিক আছে যদি প্ৰাইম নাম্বাৰ থাকে তেতিয়া কি কৰিব লাগিব এলচিয়াম এলচিয়ামো ল'ব পাৰা এলচিয়াম লৈ লও যিটো ওলাব তুমি তাত মাল্টিপ্লাই কৰিলো সেইটো ওলাব এলচিয়াম কৰিবলৈ কাৰণে তুমি আকৌ এনেকৈ পাতিব লাগিব তুমি মাল্টিপ্লাইটো ডাইৰেক্ট কৰি দিব পাৰিবা গতিকে ডাইৰেক্ট কি কৰি দিবা মাল্টিপ্লাই কৰি দিবা 3 7 যা 21 2 and 2 আছে গতিকে 2 আমি কমন ল'ম ঠিক আছে এটা এটোৰ কথাটো ডিফাৰেণ্ট হ'ব ইয়াত ফেক্টৰ আছে 6 ৰ ফেক্টৰ কিমান হয় 2 and 3 8 ৰ কিমান হয় 2 4 and 2 2 ঠিক আছে নে তো এতিয়া আমি 6 and 8 ৰ মাজত আমি এলচিয়াম ল'ম তো তাৰ কাৰণে এইটো কথাটো বেলেগ হ'ব তো তাৰ কাৰণে কথাটো আমি এনেকৈ কৰিম 4/6 প্লাছ 2/8 ঠিক আছে তো এতিয়া আমি এই লোৱাৰ নাম্বাৰ যিকেইটা আছে এই লোৱাৰ নাম্বাৰকেইটা আমি এই লোৱাৰ নাম্বাৰ যিকেইটা আছে সেই লোৱাৰ নাম্বাৰকেইটা কি কৰিম ভালকৈ চোৱা 6 and 8 ল'লোঁ তাৰপিছত কি কৰিলোঁ 2 3 যা 6 2 4 যা 8 মানে নেক্সট কি কৰিম আমি 2 কৰিম 3 টো ডিভাইড নাযায় গতিকে 3 টো নামি আহিব তললৈ 2 2 যা 4 হৈ গ'ল তো এইখিনি হ'ল ফেক্টৰ ওলাই গুচি গ'ল তো 2 2 3 2 2 2 যা 4 4 3 যা 12 2 12 24 অ'কে আমি ইয়াত কিমান পাতিব লাগিব কিমান পুট কৰিব লাগিব 24 অ'কে চ' 8ৰ লগত এনেকুৱা এটা নাম্বাৰ তুমি নেক্সট এইটো হ'ল ফাৰ্ষ্ট ষ্টেজটো এইটো ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজটো কি হয় এতিয়া আমি ইয়াত আহিম চোৱা ইয়াত নাম্বাৰকেইটা ছেইম আছিলে গোটেইকেইটা মই একেলগতে কৰি গৈছোঁ বুজি পাইছেনে কনচেপ্টটো লৈ লোৱা যে কমন লৈ ল'লোঁ 2 লৈ ল'লোঁ তাৰ এনেকুৱা যদি লোৱাৰ নাম্বাৰকেইটা ছেইম থাকে তেতিয়া কমন লোৱাৰ পিছত ডাইৰেক্ট তুমি কি কৰি দিবা আপাৰৰ যিকেইটা নাম্বাৰ থাকে ডাইৰেক্ট বহাই দিবা প্লাছ থাকিলে প্লাছ মাইনাছ থাকিলে মাইনাছ চ' এইটো এনচাৰটো কিমান হ'ব 1 এইটো ছেকেণ্ড ষ্টেপ ইয়াৰ ছেকেণ্ড ষ্টেপ কি হ'ব ইয়াত যদি মাল্টিপ্লাই হৈ থাকে 3 7 যা 21 3 and 7 তুমি মাল্টিপ্লাই কৰি 21 পাইছা গম পাইছেনে চ' ইয়াৰ কথাটো কি হয় তুমি এই নাম্বাৰটোৰ লগত লোৱাৰ নাম্বাৰটোৰ লগত তুমি এনেকুৱা এটা নাম্বাৰ ইনটু কৰিব লাগিব যিটো নাম্বাৰ ইনটু কৰিলে তুমি 21 পাবা এই নাম্বাৰটো পোৱা এই নাম্বাৰটোৰ লগত এনেকুৱা এটা নাম্বাৰ তুমি ইনটু কৰিব লাগিব যিটো নাম্বাৰ ইনটু কৰিলে তুমি কি পোৱা ইকুৱেল টু 21 পোৱা বুজি পাইছা তো এতিয়া 3 লগত 7 তুমি পূৰণ কৰি ইনটু কৰি তুমি 21 পাইছিলা চ' এইটো 7 হ'ব ডেফিনেটলি হয়নে তো এই নাম্বাৰটোৱে আকৌ এই নাম্বাৰটোৰ লগত ইনটু হৈ যাব 7 2 যা কিমান হ'ব 14 বুজি পাইছা এণ্ড 7 3 যা 21 3 যা 9 অ'কে প্লাছ আছে প্লাছ পুট কৰিলোঁ বুজি পাইছা এগেইন মই আকৌ কৰি দিছোঁ চোৱা এটা শ্বৰ্ট ফৰ্মো আছে ইয়াত তুমি এনেকৈও কৰিব পাৰা এইটোৰ লগত এইটো পুট কৰি এইটো পাতিব পাৰা যদি এইকেইটা তোমাৰ প্ৰাইম নাম্বাৰ থাকে এইটোৰ লগত এইটো ইনটু কৰি এইটো পাতিব পাৰা 3 3 যা 9 7 2 যা 14 সেইটো শ্বৰ্ট ফৰ্ম হয় এটা শ্বৰ্ট টেকনিক কম টাইমৰ ভিতৰত কৰিব পাৰা কিন্তু ৰিয়েল যিটো তোমাৰ প্ৰচেছ হয় সেইটো হ'ল এনেকুৱা যে এই নাম্বাৰটোৰ লগত এনেকুৱা এটা নাম্বাৰ তুমি ইনটু কৰিব লাগিব যিটো নাম্বাৰ ইনটু কৰিলে তুমি তলৰ এইটো নাম্বাৰ পোৱা
তুমি LCM যিটো লৈছিলা সেইটো পোৱা বুজি পাইছা তাৰপিছত সেই নাম্বাৰটোৰ লগত ওপৰৰ নাম্বাৰটো আকৌ তুমি ইনটু কৰিব লাগিব সো 3 7 যা 21 7 2 যা 14 প্লাস আসলে প্লাস বহাই দিলো 7 3 যা 21 3 3 যা 9 আন্ডাৰস্ট্যান্ড ইয়াত কি হ'ব এতিয়া ইয়াত চোৱা ইয়াতো সেম হ'ব ইয়াত প্ৰসেসটো সেম হ'ব এনেকে 8 8ৰ লগত কি ইনটু কৰিবা 8ৰ লগত কি ইনটু কৰিবা 8 3 যা 24 3 2 যা কিমান 6 okay 6 4 যা 24 মানে 6 4 যা 24 4 4 যা 16 আন্ডাৰস্ট্যান্ড এখিনলৈকে বুজি পাইছা এতিয়া ইয়াতে 6 আৰু 8 আছে হয়নে আমি কিমান পালো 24 এটোটো বুজি পালা কেনেকৈ কৰিব লাগিব সেম হয় আগৰ কিটা নিচিনা একেই হয় এতিয়া 6 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 24 পাবা কি সংখ্যা কি নম্বৰ 6 ৰ লগত কি নম্বৰ তুমি ইনটু কৰিলে 24 পাবা 6 4 যা 24 হয়নে 4 4 যা 16 আকৌ প্লাস প্লাস 8 3 যা 24 3 2 যা 6 now next step to হৈছে আমি ওপৰলৈ গুচি যাম ঠিক আছে ওপৰলৈ যাম ইয়াৰ আকৌ কৈছো যে লোৱাৰ নাম্বাৰ কিটা সেম থকাৰ কাৰণে আমি 2 কমন ললো আৰু যদি 2 8 একিটা যদি সেম থাকে ওপৰ যিকিটা আছে ডাইৰেক্ট বহাই দিব পাৰো হল সেকেন্ড অপশন আছিল ইয়াত চোৱা 3 7 যা একিটা প্ৰাইম নাম্বাৰ হয় এটো কাৰণে দুটা ইনটু গল 21 পালো তো 2 7 যা 14 3 3 যা 9 বা or 3 3 7 যা 21 তো 7 2 যা 14 7 3 যা 21 3 3 যা 9 আন্ডাৰস্ট্যান্ড নেক্সট আমি এটা হিলো কি কৰিলো যে এটা সেম হাইলে সো 6 8 যা 6 8 এটো লগত আমি কি কৰিলো এটা আমি ফ্যাক্টৰাইজেশন কৰিলো 2 3 যা 6 2 4 যা 8 2 3 যা সো 2 to 8 3 তোমাৰ ডিভাইড না যায় সো 3 টো তলা নামি হিলে 2 2 যা 4 আন্ডাৰস্ট্যান্ড নেক্সট আমি কি গোটেই ফ্যাক্টৰ কিটা কি কৰিলো ইনটু কৰিলো কি পালো 24 পাই গলো তো 24 ইয়াতে পুট কৰিলো হয়নে পুট কৰি পেলাই আমি কি কৰিলো এটো লগত আমি ইয়াৰ ক্যালকুলেশন কিনি কৰিলো 8 4 যা 24 4 4 যা 16 and 8 3 যা 24 3 2 যা 6 প্লাস প্লাস আসলে প্লাস কৰিলো 6 6 যা 12 so 12 now 1 তো 1 1 কিমান হ'ব 22 হয়নে 6 6 যা 12 হয়নে 1 থাকি গল 1 ৰ লগত 1 প্লাস কৰিলে 2 so 24 this is the answer next 1 plus here 1 plus 1 কিমান 2 যদি আপাৰ নম্বৰ লোৱাৰ নম্বৰ মিলি থাকে আমি ক্যান্সেল কৰিব পাৰো থাকিলে 1 again 9 4 9 ৰ লগত 4 এড কৰিলে কিমান হ'ব এডিং কৰিলে কি হ'ব এডিশন কৰিলে কিমান হ'ব 9 ৰ লগত 4 এডিশন কৰিলে 9 ৰ লগত 4 এড কৰিলে কিমান হ'ব কিমান কিমান হ'ব 13 নহব নে 13 1 থাকিলে 1 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 223 divided by 21 তো পাৰিবা কৰিবলে আমি এনেকৈ আমি ফ্ৰ্যাকশন বিলাক আমি কি কৰিব পাৰো ফ্ৰ্যাকশন বিলাক আমি সলভ কৰিব পাৰো ঠিক আছে সো তোমালোকক এতিয়া মই ফাৰ্স্ট লাষ্ট একটা হোমৱৰ্ক দিছো কিটা এতিয়া নহয় এতিয়াই কৰি দিবা মোক ঠিক আছে 2/3 plus 2/3 এটা দিলো 3/5 plus 4/3 দিলো আৰু এটা দিলো 2/4 plus 3/16 দিলো okay this is number 1 this is the number 2 this is number 3 এটো আমি কাৰেকশন কৰিব লাগিব এটো শুদ্ধ হৈছে ঠিক আছে এটো রাইট হৈছে 3 and 3 আছে 3 কমন ললা 2 2 আসলে এটো জি কাৰণে তুমি কৰি দিলা কিন্তু ইয়াত কনফিউজন হৈ গল তোমালোকৰ 3 and 5 আসলে না 3 and 5 তো 3 5 যা 15 ঠিক আছে তো 3 লগত এনেকুৱা এটা নাম্বাৰ তুমি ইনটু কৰিব লাগিছিল 3 5 যা 15 5 4 যা 20 হ'ব লাগিছিল तो बदला 2 तो भूल ये रॉन्ग हो गया ऐसे नहीं होगा 5 3 जा 15 तो 3 3 जा 21 কেনে কে হল নো তো এতিয়া 416 আছে 416 লগত ইনটু কৰিলে নহব নহয় এটা ইয়াৰ ফ্যাক্টৰ আছে ইয়াৰ ফ্যাক্টৰ আছে সো আমি ফ্যাক্টৰাইজেশন কৰিব লাগিব
তো আমি ইয়াত কি কৰিব লাগিব ফেক্টৰাইজেশ্যন 4 and 16 মাজত আমি ফেক্টৰাইজেশ্যন কৰিম 4 1 যা 4 4 4 যা 16 1 থাকিলে 2 2 যা 4 so 4 4 যা 16 here ইয়াত 64 নহ'ব ইয়াত 64 নহ'ব ঠিক আছে নে ইয়াত 4 and 16 আছে 64 লিখিলে নহ'ব ইয়াত আমি কৰিব লাগিব কি প্ৰথম 2 and 4 আছিলে হলনে আমি ফেক্টৰাইজেশ্যন কৰি পেলাই আমি কিমান পাইছিলো ফেক্টৰাইজেশ্যন কৰি পেলাই আমি কিমান পাইছিলো 16 পাইছিলো হয়নে 16 পাইছিলো পাইছিল নাই পোৱা 4 2 যা 8 2 8 যা 16 or 2 2 যা 4 4 4 যা 16 তো 16 আমি পুট কৰিলো এটা নেক্সট স্টেপটো কি আছিলে 16 and 16 সেম হৈ আছে 16 1 যা 16 1 8 যা 8 আমি ইয়াত 8 পুট কৰিম 16 1 যা 16 1 8 যা 8 প্লাস প্লাস 4 4 যা 16 4 2 যা 8 so 8 8 প্লাস কৰিলে কিমান হ'ব 16 হ'ব নে 16 so ইয়াতে আমি 16 পুট কৰি দিম তো 16 16 সেম মিলি আছে ইয়াত আমি ক্যান্সেলিং কৰি দিম ইজ ইকুয়াল টু 1 তো এটা এটো কি রং হল এটো কি হল এটো আমি ক্যালকুলেশন কৰিম কেনে আছে so b 3/5 plus 4/3 now আমি 5 or লগত 3 এটা just into কৰিম 5 3 যা 15 okay 3 5 যা 15 5 4 যা 20 so here put 20 and 5 3 যা 15 3 3 যা 9 so 20 লগত 9 আমি এড কৰিলে কিমান হ'ব 29 understand so this is the answer ইয়াতে তোমালোকে কি মন কৰিব লাগিব এগেইন মই ৰিপিট কৰি দিছো চোৱা এগেইন তোমালোকক ৰিপিট কৰি দিছো কি কৰিব লাগিব যদি এটা প্ৰাইম নম্বৰ থাকে ইনটু কৰি দিয়া আৰু এই প্ৰশ্ন তোমালোকৰ এইখিনিত বুজি পোৱা নাই 3 3 5 যা 15 এই 5 ৰ লগত আপাৰ নম্বৰটো কি কৰিব লাগিব ইনটু কৰিব লাগিব এটা 2 কেনেকৈ হ'ব এটো কেনেকৈ পসিবল হল 2 and 5 3 যা 15 তো 5 3 যা 15 3 3 যা 9 হৈ গল understand তো এটো তো প্লাস কৰিলো 29 যদি মাইনাস থাকে মাইনাস কৰি দিম